হেল্ল' ক'ত আছ তই? আৰে সোনকালে আহিছোঁ ৰ আৰু 5 মিনিট ৰ। হাৰে কি 5 মিনিট হা? তেতিয়াৰ পৰা 5 মিনিট বুলি কৈ তই এতিয়ালৈকে আহিয়ে পোৱা নাই। মই তোৰ বয়ফ্ৰেণ্ড নেকি? তোৰ কাৰণে যে ৰৈ থাকিম। আহ যদি নাহিলে মই কিন্তু গুচি যাম। উফ উফ কাৰোবাৰ বাবে এনেকৈ অপেক্ষা কৰি থকাটো বৰ অশান্তি দেই। কেনেকৈ যে পাৰে নেহাহঁতে নিজৰ বয়ফ্ৰেণ্ডৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিব। ভাগ্য ভাল মোৰ যে বয়ফ্ৰেণ্ড নাই, নহ'লে এই অপেক্ষাৰ কাৰণে সদায় কাজিয়া লাগিলেহেঁতেন। হেল্ল' ক'ত আছ তই? মই ৰাস্তাৰ ইটো পাৰে আছোঁ। হেল্ল' ৰাগিনী। ঐ মোৰ ফোনটো কাটি দিলি যে। ৰাগিনী ৰাগিনী। হা কিয় ইমান চিঞৰিছ? তোৰ পৰা মানে শান্তি নাই? ইমান খং কৰিছ যে, হৈছে কি? একো হোৱা নাই। তই মানে অকলে অকলে সপোনবোৰৰ কথা ভাবি আছিলি? নহয় ৰণ এইমাত্ৰ মোৰ চকুৰ সন্মুখেৰে পাৰ হৈ গ'ল আৰু তই আহি সকলোবোৰ খেলি মেলি কৰিলি। সেইটো কথা। হাঁহি নাথাকবে, কিবাকে বিচাৰি উলিয়াই দে না তাক। আৰে ক'ত পাওঁ এতিয়া তোৰ ৰণক বিচাৰি? ব'ল দেৰি হৈছে, যাওঁগে ব'ল। কিয় মোক বাৰে বাৰে ৰণৰ মুখখনে আমনি কৰি আছে? ভাল পোৱাবোৰ এনেকুৱাই নেকি? সময় বাগৰিলেও অনুভৱবোৰ আজিও কিন্তু একেই আছে। এনেকুৱা লাগিছে আজিও যেন ৰণৰ বাবে ৰৈ আছোঁ মই। মোৰ বিশ্বাস আছে এদিন সি নিজে মোৰ কাষলৈ আহিব আৰু ক'ব, ৰাগিনী মই তোমাক বহুত ভাল পাওঁ। মই সেইবোৰ কি ভাবি আছো? ৰনে মোক কেতিয়াও ভাল পাব নোৱাৰে। ভুল কৰিছো মই। কিন্তু প্ৰেম জানো ভুল হ'ব পাৰে ৰাগিনী? ৰন তুমি? ৰাগিনী, পঢ়ো বুলি প্ৰেমত কোনেও নপৰে। প্ৰেম হৈ যায় নজনাকৈ নভবাকৈ। তুমি জানো তোমাৰ প্ৰেমক বান্ধি ৰাখিব পাৰিবা? কিন্তু ৰন ৰাগিনী, ভাত হৈছে, ব'ল। হা তই যাচোন, মই গৈ আছো। ৰণ, তুমি? মই প্ৰিয়া। তুমি মোক চিনি নাপাবা, কিন্তু মই তোমাক ভালদৰে চিনি পাওঁ। হয় নেকি? কিন্তু কেনেকৈ? ৰাগিনীৰ মুখত তোমাৰ কথা শুনিয়ে থাকোঁ। এনে এটা দিন নাই য'ত ৰাগিনীয়ে তোমাৰ কথা নোকোৱাকৈ থাকে। কি কৈনো তাই মোৰ কথা? আগত কৰা বদমাচিবোৰৰ কথা কৈ চাগে ন? নহয় ৰণ, কথাবোৰ তুমি ভাবাৰ দৰে নহয়। সেইবাবে মই তোমাৰ ওচৰলৈ আহিছোঁ। মানে তুমি কি ক'ব খুজিছা? মই ঠিক বুজা নাই। মানে ৰাগিনীৰ জীৱনৰ আটাইতকৈ প্ৰিয় মানুহজনেই হৈছে তুমি। মই ক'ব বিচাৰিছোঁ যে ৰাগিনী তোমাক বহুত ভাল পায়, কিন্তু তাই কথাবোৰ গোপনে ৰাখিব বিচাৰে। কি কৈছা তুমি এইবোৰ? তাই পাগল হৈছে নেকি? তাই কেনেকৈ ভাবিব পাৰিলে এইবোৰ কথা?
ৰণ, তুমি ভুল বুজিছা। ৰাগিনীয়ে নিবিচাৰে এইবোৰ কথা সকলোৱে জনাটো। তাই ভালদৰে জানে তাই যে তোমাৰ যোগ্য নহয়। কিন্তু ৰণ, যোগ্যতাৰ বিচাৰ কৰি জানো প্ৰেম হয়? হ'ব প্ৰিয়া, হ'ব। মোৰ আৰু এইবোৰ কথা শুনি থাকিবলৈ ইচ্ছা নাই। মই যাওঁ, বাই। ৰাগিনী, আজি 2 বছৰে তোমাৰ লগত হাঁহি ধেমালি বহুত কৰিলোঁ, আৰু এতিয়াতো কলেজো শেষ হ'ল। গতিকে ৰণ, তোমাক এটা কথা ক'ব লগা আছিল, ক'ব পাৰোঁনে? কোৱা। তোমাক এই 2 বছৰে মই বহুত ভাল পাই পেলাইছোঁ। কি কি কৈছা তুমি এইবোৰ? তুমিয়ে মোৰ প্ৰথম ভাল পোৱা। প্লিজ মানা নকৰিবা। চোৱা ৰাগিনী, তোমাক মই মোৰ ভাল বান্ধৱী হিচাপে ভাবোঁ, গতিকে এইবোৰ অসম্ভৱ। মই যাওঁ। তাইক দেখি আজিও কিয় মোৰ হাৰ্টবিট বাঢ়ে। সময়ৰ সোঁতত বহুত কিবা কিবি সলনি হ'লেও তাই কিন্তু আগৰ দৰেই আছে। আজিও একেই আছে, হাই ভল্টেজ বিজুলীৰে চাউনিত পাগল কৰা তাইৰ সেই কাজল সনা চকুজুৰি। এয়া বাৰু ৰাগিনীৰ প্ৰতি থকা মোৰ প্ৰেম নেকি? কেনেকৈ পাৰিলোঁ মই তাইৰ লগত এনেকুৱা কৰিব? আজি এবছৰে তাইৰ অনুপস্থিতিত ভালদৰে বুজি উঠিছোঁ তাইৰ অভাৱ। ঐ ৰণ, সেইজন ৰাগিনীৰ লগত কোনো বয়ফ্ৰেণ্ড নেকি? ৰণ, সেইজনী ৰাগিনী নহয়নে বাৰু? ঐ, ইমান সাজি কাচি ক'ত যাৱ? কিয়, তই পাহৰিলি নেকি আজি যে মে'ৰ 14 তাৰিখ? তয়ো বৰ আচৰিত দেই, তোকেই ফাৰ্ষ্ট দেখিছোঁ। একপক্ষীয় প্ৰেমিকক লগ পোৱা দিনটো এনেকৈ উদযাপন কৰা। অ', সেইকাৰণে ৰঙা ৰঙৰ শাৰী পিন্ধিছ ন? ৰণৰ ফেভৰেট কালাৰ যে। তহঁতে সেইবোৰ নুবুজিবি, মই যাওঁ। প্ৰিয়া, সঁচাই বৰ আচৰিত ন তাই? ৰণ, তোমাৰ পাৰফিউমৰ গোন্ধটো মই বহুত ভাল পাওঁ। হয় নেকি? তুমি যেতিয়া পাৰফিউম মাৰা, মই চকু মুদিয়ে কৈ দিব পাৰোঁ তোমাৰ ঠিকনা ক'ত। ৰণ,
ৰন তুমি ৰাগিনী তুমি চাগে মোক এতিয়াও বেয়াই পাই আছা ন নাই তোমাক আকৌ মই কিয় বেয়া পাম আজি অন্তত অভিনয় নকৰিবা ৰাগিনী মই সকলোবোৰ কথা বুজি উঠিছোঁ প্লিজ মোক মাফ কৰি দিয়া ৰন কি কৈছা এইবোৰ ৰাগিনী এবাৰ মাথো মোক সুযোগ দিয়া যেনেকৈ তুমি মোক নিস্বাৰ্থভাৱে ভাল পাইছিলা ঠিক তেনেদৰে মোকো এবাৰ সুযোগ দিয়া ৰন ৰাগিনী নমস্কাৰ সকলোকে ভিডিঅ'টো চাই সকলোৱে চাগে ভালে পালে আৰু মোৰ ঘৰ নলবাৰী দৌলাহালত দৌলাহালবাসীৰ বাবে এইটো অতিকৈ সুখবৰ যে এতিয়াৰে পৰা আপোনালোকৰ দৈনন্দিন প্ৰয়োজনীয় বস্তুবোৰ যেনে ফাষ্টফুড গ্ৰচাৰী কেঁচা মাছ মাংস ইলেক্ট্ৰনিক্স বেবী প্ৰডাক্টছ এইবোৰ সকলোবোৰ বস্তু এতিয়াৰে পৰা আপোনালোকে ঘৰত বহি অৰ্ডাৰ কৰিব পাৰিব তাৰ কাৰণে লাগিব আমাৰ বাজাৰ এপ্লিকেশ্যনটো আৰু এইটো আপোনাৰ দৌলাহালৰ পৰা 5 কিলোমিটাৰ ডিষ্টেঞ্চতহে আপোনালোকে ৰিচিভড হয় আৰু এই এপ্লিকেশ্যনৰ লিংকটো আমাৰ ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত দিয়া থাকিব আৰু যদি ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটিত যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ যাব থেংক ইউ জয় আই অসম